আপোনাক ভগৱানে ইমান ধুনীয়া এটা জীৱন দিছে বা আপুনি জীয়াই আছে, তাকে লৈ সদায় ভগৱানৰ ওচৰত আপুনি কৃতজ্ঞ ফিল কৰিব লাগে বা ভগৱানক থেংকফুল বা ধন্যবাদ জনাব লাগে। কাৰণ কিয়, যাৰ ভৰি নাই, যাৰ হাত নাই, যাৰ পৃথিৱীখন চাব নোৱাৰে, খোজ কাঢ়িব নোৱাৰে, পৃথিৱীখনত নিজে অনুভৱ ল'ব নোৱাৰে, তেখেতৰ জীৱন আৰু আপোনাৰ জীৱন বহুত ভাল। আপুনি জীয়াই আছে, পৃথিৱীখন চাব পাৰিছে, পৃথিৱীখনত ফিল কৰিব পাৰিছে, অনুভৱ ল'ব পাৰিছে, কিমান সুখী আপুনি। আপোনাৰ হাতত স্মাৰ্টফোন আছে, যাৰ জৰিয়তে আপুনি ভিডিঅ' চাই আছে, সকলো জগতখনৰ লগত কানেক্ট হৈ আছে, আপুনি সকলোখিনি পাইছে। আপোনাৰ মা দেউতা আছে, আপোনাৰ যিখিনি আছে এতিয়ালৈকে, আপুনি যদি জীয়াই আছে নহয়, আপুনি যদি অক্সিজেনটো ল'ব পাৰিছে, এইটো বহুত ডাঙৰ কথা। কাৰণ কিয়, যিজনে মেচিনৰ সহায়েৰে উশাহ লৈ আছে, নিশাহ লৈ আছে, তেখেতৰ কাৰণে নিশা এৰিছে, তেখেতৰ কাৰণে জীৱনটো ভাবক কেনেকুৱা কঠিন হৈ আছে। আৰু যিজনে খোজ কাঢ়িব নোৱাৰে, অন্ততঃ সেইখিনি আপোনাৰ এই সময়ত আছে, বা আপুনি যিখিনি সকলোখিনি কিছু হ'লেও কিছু আপোনাৰ হাতত আছে, যাক লৈ আপুনি সদায় ভগৱানৰ ওচৰত কৃতজ্ঞ ফিল কৰিব লাগে আৰু ভগৱানক ধন্যবাদ দিব লাগে। আৰু নিজক লৈ কেতিয়াও আনৰ লগত তুলনা কৰিব নালাগে যে কি বেলেগৰ অমুকটো আছে, মোৰ নাই, বেলেগৰ অমুকত ঘূৰিছে, মই ঘূৰিব পৰা নাই, তেনেকুৱাকৈ নিজক আনৰ লগত কেতিয়াও কম্পেয়াৰ কৰিব নালাগে। নিজে যিখিনি পাইছে, আপুনি যিখিনি আপোনাৰ আছে, তাক লৈ সদায় আপুনি চিৰকৃতজ্ঞ হওক আৰু ভগৱানক ধন্যবাদ দিয়ক। আৰু যিখিনি আৰু আপুনি আৰু কি পাব পাৰে তাকে ভাবক, কিন্তু আপোনাৰ ক্ষেত্ৰত কি বেয়া হৈ আছে, কি বেয়া হ'ব পাৰে, এইটোৰ ওপৰত ফ'কাছ কৰা বাদ দিয়ক। আৰু সদায় নিজে যে জীয়াই আছে, বা আপোনাৰ চকু কাম কৰি আছে, আপোনাৰ হাত কাম কৰি আছে, আপুনি পৃথিৱীখন চাবও পাৰিছে, তাক লৈ আপুনি সদায় ভগৱানৰ ওচৰত কৃতজ্ঞ ফিল কৰক আৰু ভগৱানক ধন্যবাদ দিয়ক। যাৰ জৰিয়তে আপুনি ইমান ধুনীয়া পৃথিৱীখন চাব পাৰিছে, ফিল কৰি আছে, ধুনীয়াকৈ সকলোখিনি দেখিছে। আৰু সেইটোৱে হ'ল চেল্ফ গ্ৰেটিটিউডনেছ। আৰু আপুনি সদায় নিজে নিজক লৈ সুখী অনুভৱ কৰক। আপুনি যে জীয়াই আছে, আপুনি ৰাতিপুৱা উঠিছে, ইমান ধুনীয়া পৃথিৱীখন দেখিছে, আপুনি ৰাতিপুৱা টোপনিৰ পৰা উঠি আৰু এটা দিন পাইছে, বা নতুন এটা দিন পাইছে, যাৰ কাৰণে ভগৱানৰ ওচৰত সদায় চিৰকৃতজ্ঞ বা ভগৱানক ধন্যবাদ দিয়ক। সেইটোৱে হ'ল চেল্ফ গ্ৰেটিটিউডনেছ বা থেংকফুলনেছ। সদায় আপুনি ভগৱানৰ ওচৰত কৃতজ্ঞ হোৱাৰ চেষ্টা কৰক, যাৰ জৰিয়তে আপুনি শান্তি লাভ কৰিব। ভিডিঅ'টোক চাই কেনেকুৱা পালে জনাব বন্ধুসকল। আৰু যদি ভাল লাগিলে লাইক, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোকে ইউটিউবত চাই আছে, তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকে ফেচবুকত চাই আছে, তেতিয়াহ'লে মোৰ এই পেজটো লাইক কৰিব, কমেণ্ট কৰিব আৰু ফ'ল' কৰিব বুলি আশা থাকিল। ধন্যবাদ।